আমি কলৈ গৈ আছো? মাজুলী। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি কলৈ যাবলৈ ওলাইছোঁ। আমি মাজুলীলৈ গৈ আছোঁ আৰু আমি যাম খাবলু ঘাট হৈ, যিটো পানীগাঁৱৰ ফালেদি যায়। মই সেই ঘাটটোৰে এবাৰ আহিছোঁ। সেই ঘাটটো পাৰ হোৱাৰ পিছত দুখন দলং পাৰ হ'ব লাগে আৰু এখনৰ অৱস্থাটো অলপ শোচনীয়। সেইবাবে ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ। আমিনো কি কেনেকুৱা জেগা পাৰ হৈ যাওঁ বা কেনেদৰে যাওঁ আপোনালোককো দেখাম। বা কোনোবাই যদি এইফালেদি যাবলৈ বিচাৰিছে, যদি তেখেতসকলে নাজানে যে কোনফালেদি যাব লাগে বা ৰাস্তাটোৰ অৱস্থা বা দলংকেইখনৰ অৱস্থানো কেনেকুৱা হৈ আছে, তেখেতসকলে চাব পাৰিব। আৰু এজন মানুহৰো যদি এইটো ভিডিঅ'ৰ পৰা লাভ হয়, মোৰ খুব ভাল লাগিব। গতিকে ব'লক একেলগে মাজুলী ফুৰি আহোঁ। এতিয়ালৈকে মই আপোনালোকক কলৈ যাম আৰু কিদৰে যাম সেইখিনিহে কৈ আছোঁ, কিন্তু আমি কিয়নো গৈ আছোঁ সেইটো কোৱাই হোৱা নাই। আচলতে মাজুলীত আমাৰ বিয়া এখন আছে, মোৰ খুৰাৰ বিয়া, ভাইটি খুৰা। আমি আচলতে দুদিন আগতেই যোৱা কথা আছিলে, কিন্তু কৰ্মব্যস্ততাৰ বাবে আমি যাব নোৱাৰিলোঁ, দেৰি হৈ গ'ল। বাকী ঘৰৰ গোটেইখিনি গৈ পেলাই এনজয় কৰি আছে। মই আৰু ইয়াত ফটো চাই দুখ কৰি আছোঁ। কিন্তু যিয়ে নহওক, এদিনৰ কাৰণে হ'লেও আমি যাবলৈ ওলাইছোঁ। আমি আজিয়ে গৈ আজিয়ে উভতি আহিবগৈ লাগিব। আৰু উভতি অহাৰ সময়ত যে মোৰ খুব দুখ লাগিব, মই এতিয়াই সেইটো কথা ভাবি আছোঁ। মাজুলী আজিলৈকে মই যিমান বাৰ গৈছোঁ সৰুৰ পৰা, মই প্ৰতিবাৰেই কান্দি আহিছোঁ। আৰু এইবাৰো চাগে সেইটোৱে হ'ব, মই একদম 100% চিয়'ৰ। আৰু এনেকৈ আহি আমি ঘাটৰ ওচৰৰ পালোহি। অলপ বাকী আছে আৰু ইয়াতে আমি অলপ সময় ৰ'লোঁ, অলপ মানে 3 মিনিটমান। আৰু তেনেকুৱাতে ঘটিলে নহয় কাণ্ডটো। আমি সেই 3 মিনিট সময় ৰোৱাৰ কাৰণে আমি আহি পাইছোঁ, জাষ্ট ফেৰীখন এৰি দিছে। ইমান দুখ লাগিছে। এতিয়া উপায় নাই আৰু কি কৰিব। 45 মিনিটমান ইফালে সিফালে কিবাকিবি চাই কটোৱাৰ পিছত ফাইনেলি আমাৰ ফেৰীখন লাগিলে। আৰু এই ঘাটটো পাৰ হ'বলৈ বৰ বেছি সময় নালাগে, 5 মিনিটমানতে আমি সিপাৰ হ'লোৱে। এয়া সিপাৰৰ দৃশ্য। যদি কোনোবাই এনেকৈ আহিম বুলি ভাবিছে বাইকত, ভালকৈ মাস্ক বা এনেকৈ কাপোৰ মাৰি আহিব। আৰু এয়া হৈছে দলংখন যিহেতু ভগা মাজে মাজে, সেইবাবে দুজন যাব নোৱাৰে আৰু সেইকাৰণে তেখেত আগবাঢ়ি গৈছে আৰু মই খোজকাঢ়ি পিছে গৈ আছোঁ। এনেকৈ বাকীকেইখন দলঙো, মানে আৰু এখন যিখন দলং আছে সেইখনো তেনেকৈ পাৰ হ'ব লাগিব। আৰু এয়া আমি আহি গড়মূৰ পালোহি। গড়মূৰ পায়ে ইমানেই মনটো ভাল লাগিছে, মানে ক'বলৈ বাকী নাই। আৰু ইয়াৰ পিছতে আমি এয়া পাই গ'লোহি কমলাবাৰী। আৰু এয়া আমি লাহে লাহে আমাৰ ডেষ্টিনেশ্যনৰ ওচৰ একেবাৰে পাইছোঁহি। ইয়াৰ পিছতে আপোনালোকে দেখিবই আৰু এই ৰাইট টাৰ্ণটো লোৱাৰ পিছতে আমি আমাৰ বিয়াঘৰ পালোঁগৈ। অলপকৈ দেখি পাইছেই চাগে, পিংক কালাৰৰ ৰভা দিয়া হৈছে। সেইটোৱে আমাৰ আজিৰ ডেষ্টিনেশ্যন। আমাৰ যিহেতু গৈ পোৱা দেৰি হৈছিলে, সেইকাৰণে বৰ লৰালৰিকৈ ওলাবলগীয়া হ'ল। মই ভাবিছিলোঁ গেট ৰেডি উইথ মি ভিডিঅ' এটা বনাম আৰু ঢেৰ কিবাকিবি ভাবিছিলোঁ, কিন্তু বিয়াঘৰ গৈ পাই মই এইটো কথাও পাহৰি থাকিলোঁ যে মই ভ্লগ এটা বনাই আছোঁ। কি কৰিব, উপায় নাই, নতুন ভ্লগাৰ যিহেতু। আৰু সেইকাৰণে যি 2-1 ছেকেণ্ডৰ ভিডিঅ' আছে বিয়াঘৰৰ, মই সেইটোকে লগাই দিছোঁ। আৰু ফটো বহুত উঠিলোঁ, সেইকাৰণে ইয়াত মই ফটো কেইখনমানকে লগাই দিছোঁ বিয়াৰ। যিহেতু ক্লিপ মই তেনেকৈ নল'লোৱেই আৰু লৰালৰিও হ'ল, যিহেতু আমি সেইদিনাখনেই উভতি আহিলোঁ। বিয়াঘৰত মই হাৰ্ডলি চাগে 3 ঘণ্টামানহে থাকিলোঁ, বেছি সময় থাকিবই নাপালোঁ। কাৰণ যিহেতু আমি ফেৰী দি আকৌ পাৰ হ'ব লাগিব, আমাৰ লাষ্ট ফেৰীখন 4:30ত আছিলে, সেইকাৰণে আমি বেছি লৰালৰি কৰিবলগীয়া হ'ল। কাৰণ কমলাবাৰীৰ পৰা আকৌ ঘাটলৈও বহুত সময় লাগে আৰু সেইকাৰণে আমি ইয়াৰ ৰিটাৰ্ণ হ'লোৱেই ঘৰলৈ বুলি। অহা সময়ত খুব দুখ লাগিছিলে, কিন্তু উপায় নাই। আকৌ সোনকালে যাম বুলি সকলোকে কৈ আমি ৰিটাৰ্ণ হ'লোঁ আৰু যাবও লাগিব। বিয়াৰ পিছৰ নিয়মখিনি কৰিবলৈ আছে, ঘৰৰ মানুহখিনিক যিহেতু চিনাকি কৰোৱাই নাই আমাৰ নতুন জোঁৱাইক। গতিকে আকৌ সোনকালে মাজুলীলৈ যাম বুলি সকলো দুখ সামৰি আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। মনতে বহুত দুখ কৰি আহিছিলোঁ যদিও অহাৰ সময়ত ভিউটো ইমান ধুনীয়া আছিলে, যিহেতু ছানছেটৰ সময় হ'বলৈ হৈছিলে। আৰু নদীৰ কাষত ছানছেটৰ যিটো ভিউ, সেইটোতো ক'বই নালাগে। আৰু সেইটোকে চাই সকলো দুখ পাহৰি আমি ঘৰমুৱা হৈ আহি আছোঁ এয়া। আৰু এনেকৈ আহি আমি প্ৰায় ঘাটৰ ওচৰ পালোহি।
আৰু তেনেকুৱাতে আমাৰ এই কিউটিকেইটাক লগ পালোঁ। ইহঁতেও আমাৰ নিচিনাকৈ ঘৰলৈ উভতিছে। টো দেখিছেনে কিমান ধুনীয়া। এই ভিউটো চাবলৈ ঘূৰি ঘূৰি মোৰ ডিঙিয়ে বিষাই গ'লগৈ, হ'লেও মই চাবলৈ এৰা নাই। আৰু ইয়াৰ পিছতে আমি ঘাট প্ৰায় পাওঁ এনেকুৱাতে মানুহজনে কৈছে যে আমাৰ ফেৰীখন বাৰু মিছেই হ'ল নেকি, তেখেতৰ খুব চিন্তা লাগিছে মানে। কিন্তু মই কৈছোঁ যে নাই হোৱা ফেৰীখন মিছ, চাবা আমি পামেই। আৰু একদম মই কোৱাৰ নিচিনাকৈয়ে হ'ল। আমি গৈ পোৱাৰ 5-10 মিনিটমানৰ পিছতহে ফেৰীখন ঘাটত লাগিলেহি। আৰু যিহেতু বাইক গাড়ী এইবিলাক উঠাবলৈও আৰু এক্সট্ৰাকৈ সময় লাগে, তেনেকুৱা সকলোবোৰ মিলাই 35 মিনিটমানৰ পিছত ফেৰীখন এৰিলে। যদিও আজি জাৰ্ণিটোত বৰ লৰালৰি হ'ল, তথাপিও কিন্তু মোৰ খুব ভাল লাগিলে। আশা কৰোঁ আপোনালোকেও ভাল পালে। আৰু এয়া দেখিছেনে আপোনালোকে নদীখন জোনটোৰ সৈতে কিমান ধুনীয়া লাগিছে। আজি আচলতে পূৰ্ণিমা আছিলে আৰু এইফালে এয়া দৃশ্য, ইয়াতকৈ আৰু কি লাগে। আৰু এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চালে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।